Bentley butter, bought some butter. Billy Bob, Blowbird. आगे पुका गुफी पुका Cook cupcakes quickly. আপুনি চাগে ভাবিব পাৰে কি আমি এইবোৰ অফিচত কৰি কি আছো কাৰণ আজি ফান ফ্ৰাইডে ৰাইচ আজি মানে আমাৰ অফিচত আছিলে ফান ফ্ৰাইডে আৰু যোনে ফান ফ্ৰাইডে কি হয় বুজি পোৱা নাই ৰ'ব বুজাই আছো এইটো মানে কৰ্পৰেট অফিচবোৰৰ এটা কালচাৰেল এক্টিভিটি হয় য'ত সপ্তাহৰ প্ৰতিটো ফ্ৰাইডেত এটা ফান এক্টিভিটি কৰা হয় এইটো এক্টিভিটি আচলতে এই কাৰণে কৰা হয় যাতে এমপ্লয়ীবোৰৰ মুডটো অলপমান ভাল থাকে আৰু এটা হেপী এনভাইৰনমেণ্ট ক্ৰিয়েট হয় ঠিকেই আছে গোটেই সপ্তাহটো মাৰি পেলাই এতিয়া হেপী মুড ক্ৰিয়েট কৰি আছে ঠিকে আছে স্কিমটো ভাল লাগিছে শুনি আজি আমাৰ ফান এক্টিভিটিটো আছিলে টাং টুইষ্টাৰ চেলেঞ্জ য'ত আপুনি এই চিটছ কেটাৰ পৰা এটা টাং টুইষ্টাৰ সিলেক্ট কৰিব লাগিব আৰু সেই টাং টুইষ্টাৰটো আপুনি 5 বাৰ ৰিপিট কৰি পেলাই ক'ব লাগিব কিন্তু ইয়াতো এটা সৰু টুইষ্ট আছে টাং টুইষ্টাৰটো ইংলিছত নহয় বেলেগ এটা ৰিজনেল লেংগুৱেজতহে হ'ব যেনেকে মই এতিয়া যদি অসমৰ হয় তেতিয়াহ'লে মোক বেলেগ ষ্টেটৰ যেনেকে তামিলনাডু কেৰেলাৰ তেনেকুৱা লেংগুৱেজৰ টাং টুইষ্টাৰ দিব যাতে বাহটো অলপমান বেছিকে পৰে আৰু বুজিছে নহয় এতিয়া মোৰ পাল আহোঁতে মোৰ পৰিল গুজৰাটী আৰু জিভা পাক খাই গৈছে একেবাৰে तला राम तला तोल के तेल में तला गया. ये मुंह से सुपारी निकाल के बात कर रहे बाबा মোৰ টাং টুইষ্টাৰটো আছিলে মানে এটা টোটলাৰ নিচিনাকে সেইকাৰণে কিবা কিবি কৰি পেলাই ক'লো আৰু দিয়ক Ricky, how was it? It was very difficult. Made me totla. এতিয়া চবৰে তেনেকে এটা এটাকে পাল পৰিলে আৰু তেওঁলোকে তেওঁলোকৰ টাং টুইষ্টাৰবোৰ ক'বলৈ ধৰিলে কাৰোবাৰ যদি তামিলত পৰিছে কাৰোবাৰ মালিয়ালম কাৰোবাৰ বেংগলী কাৰোবাৰ গুজৰাটী আৰু কাৰোবাৰ অসমীয়া এওঁৰ মানে অসমীয়া টাং টুইষ্টাৰ এটা পৰিলে कोई बोगली बोहाली बोईसी. আমাৰ যে সৰু কালত থকা গানটো বগাকৈ বগলী বহলাই বহিছে সেই গানটোৰ এটা টাং টুইষ্টাৰ দি দিলো कोई बोगली बोहाली बोईसी. যিহে কৈছে মই কি চবেই হাঁহি হাঁহি তত পোৱা নাই আৰু তেনেকে আজি হাঁহি ধেমালি কৰি পেলাই গ'ল আৰু দিয়ক আজি অফিচটো দিয়ক পিছে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই